another long vlog. আজি মই ক'ত আছোঁ জানে? মোৰ মামা ঘৰত আছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ কি ক'ম, কৈ মানে ভাষা নাই বুজাবলৈ, ইমান ধুনীয়া। আৰু এতিয়াৰ পৰা 2-3 দিনমান ধুনীয়া ধুনীয়া ব্লগ আৰু ভিডিঅ'জবোৰ আপোনালোকে পাই থাকিব, কাৰণ এতিয়া ব্লগ ভিডিঅ'বোৰ গাঁৱৰ পৰা পাই থাকিম। বলক ভিডিঅ'টো চাই থাকক আৰু কণ্টিনিউ কৰক। মা ইয়াত পাৰি আছে এতিয়া বিলাহী, আৰু ইয়াত ইমান বেছি বিলাহী আছে, ইমান কেইটা হ'ল পইকত। কিমান ধুনীয়া গায়। সকল তই কিমান পাৰিবা? বহুত বেছি পৰিমাণে আছে। চাইকে খাব পাৰি মানে কেঁচা কেঁচা খাব পাৰিবা এইটো? হা খাব পাৰে? মই পাৰোঁ দেই। কি মজা ইয়াত মানে। কওকচোন গাইজ, কিমান ধুনীয়া ধুনীয়া নেমু হৈ আছে। আৰু আমালোকৰ ফালেতো বান্দৰে নেমু কি একো নথয়, আৰু মই এটা নেমু পাৰিলোঁ অকল, কাৰণ নেমুকেইটা বেছি ডাঙৰ হোৱা নাই, আৰু এইটো কাৰণে মানে পাৰা নাই, অকল এটা পাৰিছোঁ কাৰণ হিৰ ঘৰ। চ' এতিয়া আমি আকৌ মামাৰ ঘৰলৈ গুচি যাম। ইয়াত আমি বাইক লৈ আহিছিলোঁ। চ' এতিয়া আকৌ যাওঁ বলক। বহুত বেছি গৰম হৈ আছে। এতিয়া ঘৰ যাব লাগে, কাৰণ ঘৰ গৈ পিনি গা চা ধুম। 2,000 years later. একচুৱেলি আমি তাৰপিছত গৈছিলোঁ পাহাৰ চাবলৈ, আৰু লগত ভাবিছিলোঁ আমি বিৰিয়ানী খাই আহিম, কাৰণ বহুত দিন হৈছে বিৰিয়ানী খোৱা নাই। বাট তাত আমি বিৰিয়ানী নাপালোঁ। চ' ঘৰত মাংস লৈ আনিলে, আৰু লাষ্টত মোক বিৰিয়ানী বনাব দিলে, যিটো নেকি মোৰ অকণমানো ভাল লগা নাই। মই ভাবিছোঁ বাহিৰৰ পৰা আজি অকণমান টেষ্ট কৰিম, বাট মই লাষ্টত গৈ বনাব লগা হ'ল। বনাব জানিলে সেয়াই প্ৰব্লেম, চবে আপোনাকে বনাব দিব। চ' আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, কিন্তু একেবাৰেই নাপাহৰিব। ভিডিঅ'ৰ লগতে আপোনালোকে অকণমানকৈ কুকিং ভিডিঅ' পাই গ'ল। ধুনীয়াকৈ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং। বাই বাই।